এইমাত্ৰ গম পালোঁ জুবিনৰ কিবা হৈছে বোলে। এইবাৰ যাতে সি আৰু বাচি নাথাকে। গান বহুত গালে আৰু ইমান দিন বাচি থাকি কিডাল কৰিব। মৰি যোৱাই ভাল, হস্পিটেলৰ পৰা ঘূৰি আহিব নালাগেহি। তাৰ ডেড বডিটো ঘূৰি আহক। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে ভাবিছে চাগে এই অলপ আগত কৈ যোৱা কথাষাৰ মই কৈছোঁ বুলি। মই কোৱা নাই, আচলতে কৈছে এজন মাল মটৰ নাইকিয়া এজন মানুহ, আৰু তেখেতৰ নাম হৈছে ছফেট বৰক্ষেত্ৰী। মানে যিজনক আমি সকলোৱে সংগীত জগতৰ ভগৱান বুলি ভাবোঁ, আৰু যিজনৰ যোৱাকালি বাথৰুমত পিছলি পৰা মাত্ৰ নিউজত খবৰটো পোৱা মাত্ৰকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেত সোনকালে সুস্বাস্থ্যৰে ঘৰলৈ উভতি আহে, আমাক নতুন নতুন চিন্তাৰে নতুন নতুন গান দি যায়। আৰু সেইজনক যিজনক আমি সংগীতৰ ভগৱান হিচাপে মানোঁ, সেইজনৰ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে ভাল হওক। আৰু তেখেতে কৰিছে কি, এইবিলাক পোষ্ট লিখিছে। পোষ্টটোতো অলৰেডি মই আগত পঢ়িয়ে দিছোঁ, আকৌ এবাৰ আপোনালোকে এই পোষ্টটো চাওক, ভালকৈ পোষ্টটো চাওক, এই পোষ্টটো চাওক। ইমান নিষ্ক্ৰিয় এটা মানুহ থাকিব লাগে, ইমান মানে অলপ মানসিকতাটো অলপ। আৰে যিকোনো এটা পোষ্ট যেতিয়া ফেচবুকত ভালকৈ চালি জাৰি চাব লাগে, এইটো ভুল হৈছে নে শুদ্ধ হৈছে। মোবাইলটো আছে বুলিলে যে ৰিচাৰ্জটো কৰি পিনে মাহেকৰ মূৰত ফেচবুকটো চলাই যি পা তাকে বলিয়ামি গোটেই পগলা গোটেই বকি দিলে নহ'ব। আৰু এটা কথা যে সেই পোষ্টটো দিয়াৰ পাছত যেতিয়া বহুত মানুহে বিভিন্ন ধৰণে কমেণ্ট কৰিলে, কমেণ্ট কৰাৰ পাছত আকৌ ছফেট বৰক্ষেত্ৰীয়ে আকৌ এটা নতুন পোষ্ট দিছে, যে পোষ্টটোত কৈছে যে আগত দিয়া যিটো পোষ্ট জুবিন গাৰ্গৰ বিষয়ে যিটো পোষ্ট দিছিলে, সেই পোষ্টটো হেনো তেখেতে দিয়া নহয়, কোনোবাই হেক কৰি দিছে। কিন্তু কিমান সত্য নাজানো, হেক কৰাটো প্ৰকৃততে হেক কৰিছে নে নাই কৰা। এই পোষ্টটো ছেকেণ্ড পোষ্টটো যে তেখেতে দিলে, এই আগৰ পোষ্টটো বেলেগে হেক কৰিছে মানে কি, বেলেগে সেইটো একাউণ্ট কোনে চলাই আছে, সন্দেহ হয় কেতিয়াবা। পাছৰ যিটো পোষ্টটো যে তেখেতে কৈছে মোৰ একাউণ্টটো হেক কৰা হৈছে, কিবা কৰা হৈছে, এইখন স্ক্ৰীনশ্বট চাই লওক, হেক কৰা হৈছে, কিবা কৰা হৈছে, তেনেকৈ যে এই পোষ্টটো দিছে ছফেট বৰক্ষেত্ৰী নামৰ একাউণ্টটোৰ পৰা যেতিয়া পোষ্টটো আহিছে, সেই পোষ্টটো তেখেতৰ হাতত মোবাইলটো আছে, যিহেতু তেখেতে পোষ্টটো লিখি দিলতহে ফেচবুকলৈ আহিছে। আগৰ পোষ্টটোত তেখেতৰ হাতত যিহেতু মোবাইলটো আছে, তেখেতে লিখিব লাগিব, বেলেগ কোনে লিখিছে। আপোনালোকে কি ক'ব বিচাৰিব যে এনেকুৱা মানসিকতা মানুহৰ ওপৰত আজিকালি অলপ মানসিকতাবোৰ ভাল কৰিব হ'ল, সকলো বহুত ওপৰলৈ গুচি গ'ল। মানসিকতাবোৰ চিন্তাধাৰাবোৰ অলপ ভাল কৰিব লাগে। আৰু এইটো ঠিক যে আপুনি প্ৰমাণ দিব লাগিব যে সেই পোষ্টটো আপুনি দিয়া হয় নে নহয়, প্ৰকৃততে প্ৰমাণ দিব লাগিব, তেতিয়াহে আমি সকলোৱে মানি ল'ম, নহ'লে আমি কোনেও মানি নলওঁ। আৰু আপোনালোকে মানি ল'ব নে নলয়, কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আপোনালোকে এইটো কিমান সত্য বুলি ভাবে। আৰে মোৰ ফেচবুক একাউণ্টৰ পৰা যদি পোষ্টটো মই লিখিলেহে যাব মোৰ মোবাইলটোৰ পৰা পোষ্টটো। আপোনাৰ মোবাইলটোৰ পৰা আপুনি লিখিলেহে পোষ্টটো আহিব, নহ'লে কেনেকৈ আহিব। আৰু যদি তেখেতে হেক কৰিছে বুলি কৈছে, কিন্তু যদি হেক কৰিছে পাছৰ পোষ্টটো তেখেতে দিছে যিহেতু মোক হেক কৰিছে বুলি। অলপ চিন্তা কৰিবলগীয়া কথা। আপোনালোকে কি ভাবে কথাটো? আকৌ এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দা সোনকালে ভাল হৈ আহক আৰু সোনকালে নতুন গান আমাক উপহাৰ দিয়ক। এই মানুহজনৰ ওপৰত কি ক'ব বিচাৰিব? মই মোৰখিনি কৈছোঁ, ক'বলগীয়াখিনি, কিন্তু তেখেতে কি ধৰণে কিমানকৈ প্ৰমাণ দিয়ে চাই লওঁ। তেখেতৰ একাউণ্টটো অলৰেডি চেক কৰি আছোঁ, কেনেকৈ কি কৰে তেখেতে প্ৰমাণ দিব পাৰে নে নোৱাৰে চাই লওঁ, যে সেইটো মানে পোষ্টটো তেখেতে দিয়া হয় নে নহয়। আৰু আপোনালোকে কি ক'ব বিচাৰিব তেখেতক কৈ থৈ যাওক, কওক।